নমস্কাৰ প্ৰিয় দৰ্শক, নমস্কাৰ প্ৰিয় আপোন মানুহ। মানে কেছটো এনেকুৱা হ'ল, অসমৰ চাৰিওফালে এতিয়া বানপানী আৰু পিছ পৰি থকা নাই আমাৰ ৰাঙলী পথাৰখনো। গতিকে আমি এতিয়া ভূৰ চুৰ লৈ ৰেডি, অলপ বানপানীৰ মজা ল'ম। যদিও বানপানীটো মজা লোৱা বস্তু নহয়, কিন্তু আমাৰ ইয়াত বছৰেকত এবাৰে আহে, গতিকে লওঁ আৰু লগত আমাৰ আছে ভাস্কৰ দা। পুলখন বনাওঁতে কিমান কষ্ট হৈছে আপোনালোকক নকওঁ আৰু, ক'লে আপোনালোকে কান্দিবলৈ মন যাব। এইবোৰ লাঠি পূৰা ৰেডি আৰু চাওক পথাৰখন গোটেই পানী পানী পানী। এইটো জোক চাওক না, জোক জোক। তই আগতে ক'ৰবাত ভূৰ চলাইছিলি নি? চলাইছিলোঁ। ক'ত? দিচাং মুখত? বাহ। আৰু আমাৰ একেবাৰে এটা লাগে আৰু একেবাৰে গণ্ডগোলটো হৈ গ'ল কি, ভূৰখন চাওঁ একদম ডুবি গৈছে। মানে এইটো কিবা এটা টেকনিকেল প্ৰব্লেম হৈছে। আৰু ৰছী লৈ লৈছোঁ আমি ৰেস্কিউ কৰিবলৈ, যদি কোনোবা মৰি যায় পানীত, মানে মৰি যায় নহয়, মৰিবলৈ যদি গুচি যায়, পৰি যায়, তেন্তে এইটো আমি ৰেস্কিউ কৰিলে ৰছী লৈ লৈছোঁ। ভূৰখন কি দুখত চলা নাই নাজানো, জলদেৱতা কিবা বেয়া পাইছে চাগে। চেষ্টা কৰি আছোঁ, আকৌ ৰিপেয়াৰিং কৰিম। এতিয়া পাৰলৈ লৈ গৈছোঁ। আমাৰ মনজ্যোতি আৰু এই চৰাইদেউৰ ভাস্কৰ দা আছে। আৰু এতিয়া তদালে এটা বস্তু আনিছিলোঁ, এইটো ল, কল খাই ল, অলপ শক্তি হ'ব। কল খাই এতিয়া আমি চলাম আৰু। যেনেকৈ আগৰ দিনৰ স্কুটাৰবোৰ উল্টা কৰি দিলে, মানে অলপ বেকা কৰি দিলে ষ্টাৰ্ট হয় না, তেনেকৈ ভূৰখন আমি অলপ উল্টা কৰিব চেষ্টা কৰি আছোঁ, কিন্তু পৰা নাই। এবাৰ চলিছে। মানে কি হ'ল, এজন মানুহ বেছি হৈ আছিলে, গতিকে তাক নমাই দিলোঁ আৰু এতিয়া চলিছে। এতিয়াহে চলিছে। কেনেকুৱা মজা লাগিছে এতিয়া। মানে এইখন ভূৰৰ কেপাচিটি মাত্ৰ 2জন, গতিকে 2জন আমি গৈ লওঁ। পাছৰ ট্ৰিপত আকৌ সিহঁতি যাব, পোৱালিকেইটাই বেলেগ বেলেগকৈ যাব আৰু এয়াই আমাৰ পথাৰ। মেলি দেচোন বনি জৰে নাও। আৰু মেলি দিলোঁ আমাৰ বনিজৰ নাও। আৰু এনেকৈ এদিন সদাগৰ ওলাই গৈছিল বনিজলৈ, চিলনীৰ জীয়েকক ঘৰত এৰি থৈ, আৰু চিলনীৰ জীয়েকক বহুত অত্যাচাৰ কৰিছিলে। তো আজিও আমি বনিজলৈ ওলাই গৈছোঁ, মানে পথাৰখনৰ সিটো মূৰলৈ যাম। কেনেকৈ কি সাপ চাপ লগ পাওঁ নেকি চাওঁ, অলপ আনাকুণ্ডা চানাকুণ্ডা। আৰু এই যাযাবৰী যাত্ৰাৰ আপুনি সহযাত্ৰী হওক, আৰু বলক এই পথাৰৰ নিৰ্জনতাৰ মাজত বিলীন হৈ যাওঁ। পথাৰ চাওক, ভাস্কৰ দাক চাওক, মোক চাব নালাগে, পানী চাওক, ইমান পানী। আৰু সেইফালে হাঁহ দুজনী বহি আছে, টেনশ্যন সিহঁতৰ। আৰু এই পথাৰৰ মাজে মাজে সেইবোৰ পুখুৰী হয় চাওক, কিন্তু পুখুৰীবোৰ ডুবি গৈছে, ইমানেই পানী। পথাৰখন চাওক কিমান নিৰ্জন, অকল পানীৰ মাতটো আহিছে খৰক খৰক। সেইটো চাওক, ফিল দ্য চাউণ্ড। এইখনেই আমাৰ পথাৰ, ইয়াতে আমাৰ খেতি হয়। তাৰপাছত ইয়াতে খেতি কৰি আমি ইয়াৰ পৰা ধান পাওঁ আৰু খাওঁ। সেইখনেই আমাৰ মেইন বস্তু, এইখনেই আমাৰ পথাৰ। আৰু এইখন পথাৰত আগত যেতিয়া আমি সৰু আছিলোঁ, ইয়াত 12 হাল 20 হাল গৰু, পূৰা গৰুৱে হাল বায় আগত। হাউৰি মাতে না, আজিকালি হাউৰি নাইকিয়া হৈ গ'ল, ট্ৰেক্টৰ হৈ গ'ল। আৰু সেই পাৰত থকাত আমাৰ LP স্কুল আছিলে, এইবাৰ দেখাই পোৱা নাই। সেইখন আমাৰ স্কুলখন। আৰু ডাৱৰ চাওক না, আৰু বৰষুণ দিব। ক'ৰবাততো বানপানী পূৰা হৈছে আৰু, মানে যিকেইটা বানপানী হৈছে বহুত দুখ লাগিছে। আৰু মানে পানীৰ যিটো গতি একদম ধুনীয়াকৈ গৈ আছে, কোনো জাৰ্কিন নাই, স্পীড ব্ৰেকাৰ নাই, মজা গৈ আছে। মানে আমি অথনিকে চেষ্টা কৰিম সেই পথাৰৰ সিটো মূৰলৈ যাবলৈ, সিটো মূৰত চেষ্টা কৰিম। মানে ৰাঙলীৰে পানী দুপৰত বাঢ়িছে, কথাটি নহ'ব বাৰু। ভাস্কৰ দা 1+ গান লগাব চেষ্টা কৰি আছে, কিন্তু পৰা নাই। ৰাঙলীত ইউটিউব চলাটো ইমান সহজ কথা নহয় দিয়ক, মানে চকলীয়াত। আৰু এনেকৈ বহি লৈছোঁ, মানে ইয়াত জোক তামাম ডাঙৰ ডাঙৰ জোক আছে হা। ইয়াত ৰাঙলী চকলীয়াত সেইকাৰণে ছোৱালী, বেলেগৰ গাঁৱৰ ছোৱালী মানে বিয়া হ'বলৈ বেয়া পায় ইয়াত। আগৰ দিনত মানে কি আছিলে, আগৰ দিনত হৈছিলে, কিন্তু আজিকালি সাহস নকৰে, জোকবোৰ ডাঙৰ ডাঙৰ। হাঁহ ভনী পাৰ কৰা নদীখনি, কিমান নিৰ্জন চাওক। আৰু আহি গ'ল এনেকেই কলা মেঘ ফালি বৰষুণ আহি গ'ল। জোক এই ডবল জোক চাওক। আৰু চাওক ভিডিঅ' মোৰ জোক চাওক, জোক কতৰাই দে না, ইয়াৰ নাখাই বেই জোক খজুৱাইছে কি একদম তামাম ডবল জোক। মানে ইমান সহজ নহয় পানীত জীয়াই থকাটো। ভাস্কৰ দা মনৰ অনুভৱটো কৈ দিয়ক। বহুত বঢ়িয়া, একদম শান্তি পাই গৈছে একদম। মানে শান্তি মিলেগা। বতাহ কেনেকুৱা মাৰিছে মজা, আৰু ৰ'দটো জিলিঙনি, পানীত ওলাই আছে চাওক। এই চাওক কেনেকৈ জিলিঙনি। মানে আমাৰ ভূৰটো ঠিকেই আছিলে, কিন্তু অলপ দীঘল হ'ব লাগিছিলে, সেইকাৰণে বেছি মানুহ উঠিব পৰা নাই মানে। আৰু আমি এতিয়া আমাৰ চকলীয়া পথাৰত নলাটোলৈ যাম, যিটো নলাই আমাৰ গোটেই পথাৰৰ পানীখিনিক দিৰৈ নলৈ লৈ যায়। আৰু এনেকুৱা জোক আছে ডবল। আৰু এনেকৈ গৈ আছোঁ আমি একদম। এই যাত্ৰাৰ শেষ ক'ত আমি নাজানো। আমি লুহিতৰ চাপৰিত, নহয় মাধৱদা গানটো কি আছিলে, লুহিতৰ চাপৰিত
ভাবক না কেনেকুৱা মজা নিৰ্জন পৰিৱেশ, কাৰো শব্দ অহা নাই, মাত্ৰ এটা মাইকৰ শব্দ আহি আছে দূৰৰ পৰা অলপ অলপ, মানে তামাম মজা লাগিছে। ইয়াতে মজা লাগিব ন। চুপাৰহিট 93.5 ৰেড FM আজি পাহিৰ সৈতে আজি ভাস্কৰৰ লভ ষ্টৰী শুনি আছোঁ। মজা লাগিব, চাওক নিৰ্জন, পূৰা নিৰ্জন। কেতিয়াবা এনেকুৱা ঠাইতেই মানে মনটোৱে উগুলটুগুল লাগে। যদিও ভাবক আমি ইমান অকণমান পানীতে আমি একো কৰিব পৰা নাই, আমাৰ ৱা দিশ পোৱা নাই। তেনে ভাবকচোন বানপানীৰ সৈতে যুঁজি থকা মানুহখিনি কিমান কষ্ট কৰি জীয়াই আছে। ভাবক, সদায় চেলুট তেওঁলোকক, যিখিনি প্ৰাকৃতিক দুৰ্যোগৰ লগত যুঁজি আছে তেওঁলোকক আমি চেলুট দিবই লাগিব, নে কি ভাস্কৰ? আৰু কি ডবল যুগ, মাহ কচম ৰাগলি, মানে আমাৰ চকলীয়া পথাৰত মানি গৈছোঁ। আৰু এই পথাৰত এনেকুৱা যুগ গুচাই খেতি কৰা মানুহখিনিকো আমি চেলুট জনাইছোঁ এইখন পথাৰৰ মাজৰ পৰাই। আৰু এইফালে চৰাইজনী চাওক, সেইজনী কি ধুনীয়া লাগিছে। চাওক না, পথাৰৰ মাজত এনেকুৱা চৰাই দেখিছোঁ, কি মজা লাগিছে। সি স্বাধীন একেবাৰে। চৰাই চাওক না, উৰি গ'ল উৰি গ'ল গোটেই পথাৰখন এবাৰ চাওক না। আৰু এনেকৈ মাধৱ দাই গোৱা গান লুইতৰ চাপৰি শুনি আছোঁ, আৰু বতাহ মাৰি আছে, আৰু ইফালে আমি ভোৰ চলাই আছোঁ। বেলেগ এটা ফিলিংছ, মানে বুজাব নোৱাৰি। আৰু ইফালে এখন অলপমান কলা মেঘে ঢাকি থকা আকাশ, আৰু এই দূৰত উৰি আছে কেইটামান বগলী, নাজানো কেমেৰাত ওলাইছেনে নাই ওলোৱা। দিছ ইজ ভিলেজ লাইফ, মানে একদম মজা। লুহিতৰ চাপৰিত, যদিও লুহিতৰ চাপৰি নহয় এয়া, তথাপিতো আমি ফিলটো লৈ আছোঁ। মাধৱ দাৰ গান শুনি গৈ আছোঁ। মজা লাগিছে। চাওক না, পথাৰ চাওক, মানে বেলেগ এটা মজা। আমাৰতো নদী নাই, পথাৰখনেই আমাৰ কাৰণে নদী। আৰু আহি পাই গ'লো ডাঙৰ নলাটো। সেই নলাটোতে মানে আৰু দ হ'ব, তাত বাই মজা লাগিব। আৰু এক নিৰ্জন পৰিৱেশ, আৰু পানী, আৰু চাৰিওফালে সেউজীয়া, আৰু তাৰপাছতে এই লুইতৰ চাপৰিৰ গান, লগতে জোৰ মলয়া এটি ধুনীয়া গীত শুনি গৈ আছোঁ। আৰু আমি এতিয়া পথাৰৰ একদম সিটোমূৰ পালোহি, তাৰ পৰা আৰম্ভ কৰিছিলোঁ, তাৰপিছত আহি পাই গ'লোঁ ইয়ালৈ। আৰু এই নলাটো দেখিছে নহয়, এইটো ইয়াত এতিয়া আমি নাওখন ভৰাবলৈ চেষ্টা কৰিম। এইটো নাও নহয়, ভোৰ, কলৰ ভোৰ। আৰু এইটো জোক চাওক না, আকৌ এটা আহিয়ে আছে, মানে তামাম জোক। বেয়া দিছে, যা। আৰু আহি পাই গ'লোঁ নলাটোত অকণমান দেৰি চলালোঁ, ভোৰ চোৰ চলালোঁ, ফটো চটো মাৰিলোঁ। এতিয়া আমি আকৌ য'ৰ পৰা আৰম্ভ কৰিছিলোঁ তালৈ উভতি যাব লাগিব। তাত মানে বেলেগ এটা পাৰ্টি ৰৈ আছে ভোৰত উঠিবৰ কাৰণে, পূৰা মাতি আছে আমাক মানে। আৰু স্কুলৰ ছোৱালীবোৰে আমাক চাই চাওক, ল'ৰা ছোৱালীবোৰে, সৰু বাচ্চাবোৰ, সিহঁতৰ উঠিবলৈ মন গৈছে চাগে। আৰু পানীৰ সৈতে, প্ৰকৃতিৰ সৈতে, নিৰ্জনতাৰ সৈতে বহুত সময় কটালোঁ, বহুত ভাল লাগিলে, মনটো ভাল লাগি গ'ল। আৰু এতিয়া আমি লাহে লাহে আকৌ য'ৰ পৰা আৰম্ভ কৰিছিলোঁ তালৈ উভতি গৈছোঁ। আৰু পথাৰখন চাওক না, মানে এনেকুৱা আজি আৰু 1 ঘণ্টাৰ ভিতৰত মানে আকাশখনে বহুত ৰূপ সলাইছে। এবাৰ বগা হৈছে, এবাৰ নীলা হৈছে, এবাৰ ক'লা হৈছে। তো এয়াই আকাশ আৰু এনেকৈ বাই চকলীয়া পথাৰ, বাই কি ধুনীয়া বতাহ মাৰিছে চাওক না, অনুভৱ কৰক আপুনিও সেই নিৰ্জনতাখিনি। আৰু মানুহৰ জীৱনত আটাইতকৈ যদি দুখৰ সময় আহে, তেন্তে নিৰ্জনতাখিনি আপোনাক বহুত বেছি মানে শক্তিশালী কৰি তোলে। যদি আপুনি দুখ পাইছে, যদি আপোনাৰ অন্তৰত আঘাত পাইছে, আপুনি সদায় নিৰ্জনতাৰ সৈতে থাকক। আমাৰ এনেকৈ পানীৰ মাজত বহুত দেৰি কটালোঁ, নিৰ্জন সময়খিনি মানে অতিবাহিত কৰিলোঁ আৰু উপভোগ কৰিলোঁ। পথাৰত চৰাই চালোঁ, বহুত ভাল লাগিলে, মুঠতে মজা লাগিলে। আৰু খেতিৰ আগত এনেকৈ বানপানী হ'লে ভাল, মানে ইয়াত পোক পতংগ গোটেইখিনি নাইকিয়া হৈ যাব ন, তেতিয়া খেতিটো কৰিবলৈ অলপ ভাল হ'ব, মানে মোৰ মতে, আৰু নহ'বও পাৰে। আৰু ভোৰখন বনাইছিলোঁ চবেই একেলগে উঠিম বুলি, কিন্তু ভোৰখনে আমাক ধোকা দি দিলে, অকল দুজনে উঠিব পাৰে। গতিকে এইবাৰ ই উঠিব, মনজ্যোতি উঠিব, হয় নাই? তই উঠিবি, আৰু আমি নামি দিছোঁ আৰু দেই। চাওক না কিমান তাৰ কঁকাল পাই গৈছে। আৰু চাওক না, পাৰত নতুন কাপোৰ পিন্ধি ভোৰত উঠিবলৈ ৰেডি ছোৱালীকেইজনী। কি মানে ছোৱালীৰ মায়া বুজিব নোৱাৰি দেই। বোকাতনো নতুন কাপোৰ পিন্ধি যায় নে মানুহে? তেৰিকা হ'ব আৰু, ৰছী লৈ যাবি দেই, মৰিলে বাচিব লাগিবতো। ভালকে যাবি দেই, মৰি নাহিবি দীঘল। আৰু ভোৰটো কেপাচিটি মাত্ৰ 2জন, আৰু তেওঁলোকে উঠিছে 1গাল মান। ক'ত হ'ব হয়, ডুবিবই ভোৰ। ডুবিলে এইটো। তই নামি দে, বনজুৰি নামি দে, সিহঁতে যাব দে। কি ক'ব আপোনাৰ অনুভৱ? পাৰ্টিৰ পৰা খেদি উলিয়াই দিলে। এনেকে মাৰে নি? ভাস্কৰ আৰু মই এতিয়া ঘৰ যাওঁ।
অৱস্থা বেয়া গুলপীয়া নমৰিলে হয় আৰু নমৰে আৰু এনেকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ গাঁৱত পথাৰত হোৱা পানী অকণমান ভূৰত উঠাৰ আপোনালোকক ফিলটো দিবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পালে ছাবস্ক্ৰাইবটো কৰি দিব ভাল লাগিব আৰু এই গছজোপা তলতে চকলীয়া গাঁৱত চবচে বেছি মজা জিঅ' নেটৱৰ্ক পায় আৰু বেলেগত নাপায়